ও মোৰ জান কলিজা মোৰ চকুলৈ নাচাবা ও মোৰ জান কলিজা মোৰ কলিজা নাখাবা দেহা জান কলিজা ও মোৰে কলিজা ও দেউতা কি হল তোর মোবাইলটো নামান দিছোন আৰু তোক মোবাইলটো লাগে কি কৰিছিলি আছে না মোৰ মোবাইলটোত নহয় গেম খেলিম দে নৰা গেম খেলবা আৰু শুনচোন এতে বসন্ত বাতে আজি মই চকত যাতে শুনা পালো তোৰ বোলে কোনবা চিনাকি ভূত আছে মই তোৰ লগত চিনাকি কৰি দিয়াই নাই ন ভূতটো দিবৰা চিনাকি কৰি চুপ কালি বাজি স্কুল খুলব খবৰ পাইছা না নাই কালি বাই তই স্কুলত যাব লাগব মই দিনটো এনকে ঘৰত বহিবি মোবাইলটো টিপি থাকবি মোৰতো নষ্ট হৈ যাব পাছা গম পাবি দুদিনমান দেৰিকে গ'লি নহয় স্কুলত নহয় কালি যাব লাগব তই মোৰ ধুন গাটো বেয়া লাগবা ধৰছি বাহানা বনাবাইছি তংকে এটা ফোন কৰি ল হেল্ল' ক'ত আছা ঘৰতে আছো ৰ ভাত খাবা দিছো কালি এটা কাম আছে নহয় কি কাম আমাৰ পেলুক স্কুলত এডমিশ্যন দিছো কালি তাক স্কুলত দিম বুলি ভাবিছো তই ওলবি দে মোৰ লগত ওলাম দে ঠিক আছে দে ইয়াক স্কুলত খেলি দি ফেলে আমাৰ ঘৰত শান্তিত থাকিব পাৰিম কিন্তু অত ঘূৰিব তত ঘূৰিব উৎপাত চলিৰ দেউতা স্কুলক নাযাও দে মই তেৰি পেলু ইনকে কবা নাপাই নহয় তোমাৰ প্ৰথম দিন ছাৰ বাইদেউহঁতে যি কয় ভালকে শুনবে আৰু সেইমতে ভালকে পঢ়িবে ক্লাছত বদমাছি নকৰবি দেই নহলে কিন্তু কুব দিব মাষ্টৰে চলা হাফ পেন মাৰি আছো আজি এৰে মাষ্টৰ গিলাকে ভৰিতে কুবই দে মই কুবা হাক দিম দে টিফিন আনছা না পেলু কি আনছা টিফিনত লুচি ভাজা বঢ়িয়া টিফিনটো উৰা নহলে আমি খাওঁ দে গাড়ীতে এক গুৰিত ওলাব মেৰে গাড়ী পাই টিফিনটো তাক স্কুলত খাবা দিছি তোক লেগে দানত দিয়া নাইতো সৌ খা চালা তাম চায়ে কৰিছিলো বুজিও নাপা কিবা পেলুক আমি ক্লাছত হজল ঘৰকো যাবা আছে হেডমাষ্টৰে আমাক নামান ৰখিবা দিছে ইয়াতে আইছি আপোনালোকে আছে ৰক ছাৰ ইটোৱে মোৰ চলিটো এই ছাৰক নমস্কাৰ দি নমস্কাৰ ছাৰ নমস্কাৰ আজি ভাই তুমি ভালকে পঢ়িবা লাগব ছাৰ কওক বেয়া নাপায় যদি আপোনাক এটা কথা সুধিব পাৰিম নে সোধক আপোনাৰ লগত যি থিয় দি আছে বাইদেউজনী তেওঁ এতে কাম কৰে নেকি তেওঁ ইংৰাজী পঢ়য় পিছে বাইদেউৰ নামটো কি ডালিমি বাপৰে নামটো বঢ়িয়া থেংক ইউ বাইদেউ আপোনাৰ ফোন নাম্বাৰটো পাম নেকি কথা কিন্তু বেছিকে কৈছা ৰে এক ক্লাছত জল ছাৰ বলক এক ক্লাছত আহক নমস্কাৰ আজি তোমাৰ ফাৰ্ষ্ট ক্লাছ মই তোমাক ইংলিছ পঢ়াম ঠিক আছে আৰু এটা কথা কি মইতো তোমাক ইংলিছ পঢ়াম হয় না সেইকাৰণে তোমাই মোক বাইদেউ বুলি নাম দিবা মোক তোমাই মেডাম বুলি মাতিবা বাদাম বাদাম নহয় মেডাম বাদাম বুলি মাতিম দে মই মানে বাদাম খাই মস্ত ভাল পাওঁ দাদা হ'ব দে মোক তোমাই বাদাম বুলি মাতিবা আৰু তোমাৰ নামটো পেলু আছিল নে তুমিতো আজি আহোঁতে কান্দি আছিলা এতিয়া দেখোন খুব হাঁহি আছা দোস্তি হৈ গ'ল নেকি চবৰে লগত বঢ়িয়া দোস্তি আমাৰ ক্লাছটোত আহি পেলে মনটো নামান বেছিকে ভাল লাগছে মোৰ হয় নেকি কে চাকচোন মোৰ কাষতে গৈছি পুৱা আহোঁতে সদায় লাখ চাবোন দি গা ধুইছিল গোটাই গাটো লাখ চাবোন গন্ধাই আছে নাপাগিলা কথা কবা আজি ক্লাছত মই বেছিকে নপঢ়াও দা প্ৰথম ক্লাছ না তোনাই পঢ়াত বাহিৰে কি জানো কচোন মই যাদু জানো দা আমাক চবকে দেখো মই নহয় কোনি মোৰে চিনাকি ভূত এটা আছে সেই ভূতটো বিৰাট যাদু জানে একদিন লৈ আহিবাচোন ভূতটোক আমাক চবকে যাদু দেখাব দে লৈ আহিবা নালাগে নহয় মই যদি মাতো এতিয়া আহি যাব হয় নেকি মাতিম নেকি ভূতটোক মাতা আংকু মাংকু চুগে আৰে চাংকু পেলু মোক মাতিছিলি তই মই মাতিছিলো এনাক চ মোৰ লগৰে চলি একলা আৰু এক চ খুব গেল গোটাই মাখা মই হা দেখি চবে ভয় খাই পলাল তোমাক চবে ইমান ভয় কৰে নহয় যা হ'ব যা ঘৰক যা তই আৰু চব গুচিয়ে গেল দা হ'ব দাতে আজি এটা গড়বড় কৰি দিলি নহয় কি গড়বড় কৰিলো পেলুক যি স্কুলত থবা গৈছিলো আমি তাতে হেঁতৰ ইংলিছৰ মাষ্টৰ নিটোক তই কিয় ইমান চাইছিলি কচোন ভাল লাগছিলে বহুত
তামাম ভাল লাগছি খবৰ কি যি হব শুনচোন তাইক দেখাৰ লগে লগে মোৰ বুকুখান ধনাকে উঠি যা পাগলা বিয়া কৰা লাগছি কৰো বিয়া তাকেতো ৰ কিবা এটা কৰি দে কেন হলি মাথা মাৰিব লাগব ৰ হেল্ল' হয় নেকি হ'ব দক আহক দক আজি তাক চাই ল'ম মই ৰাখক কি হৈছে গম পাবি ৰ অলপ পিছত দেউতা চাও আছোন তই কি হল আজি স্কুলত যাই কেনে লাগিল বঢ়িয়া লাগিল কি পঢ়লা স্কুলত কিতাপ হয় নেকি আৰু তই স্কুলত প্ৰথম দিনাই যাই ফেলে কিয় কৈছা কচোন ইমান কৰা নাই মই তোক ৰ মই কৰা নাই তই চাও শুনছো নহয়